নমস্কাৰ বন্ধুসকল, আৰু এটি মজা ভিডিঅ'তে আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, এটা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে আপোনালোকে যদি এই চেনেলটোলৈ নতুনকৈ আহিছে তো প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মৰম অবিহনে একো সম্ভৱ নহয়, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোকো যাতে আগবঢ়াই লৈ যায়। আৰু আজি আমি কথা পাতিম জনপ্ৰিয় কণ্ঠশিল্পী চুমি বৰা। হয়, আপোনালোকে ঠিকেই শুনিছে, চুমি বৰা বৰ্তমান 7 দিন 8 দিন হ'ল তেওঁ পলাতক হৈ আছিল। অমুকলৈ গৈছিল, তমুকলৈ পলাতক হৈ আছিল, কিন্তু বৰ্তমান তেওঁ নিজৰ বিয়া হোৱা শহুৱেকৰ ঘৰত আহি আত্মসমৰ্পণ কৰিছে। আৰু আত্মসমৰ্পণ কৰাৰ পিছতে বহুতো কথা ফাদি লৈছে। আৰু তেওঁ আত্মসমৰ্পণ কৰি পেলাই কৈছে যেন মই একো কৰা নাই, মই বিশাল ফুকনক চিনি পাওঁ, আমি গানৰ থ্ৰুৱেদি তেওঁক চিনি পাইছিলোঁ, বাকী সি ট্ৰেডিং কৰে বুলি মই জানিছোঁ, বাকী মই পইচা একো খেলি মেলি কৰা নাই বা মই পইচা লোৱা নাই। তো গাইজ, এইখিনিতে মই কওঁ, তেওঁ এয়াও কৈছে যে ছ'চিয়েল মিডিয়াক মোক বহুতো কিবা কিবি কৈছে যেন মই পইচা লৈ পেলাইছোঁ। মই আপোনালোকক এটা কথা কওঁ, যদি তেওঁ পইচা লোৱাই নাছিল তেওঁ পলাইছিল কিয়? তেওঁতো পলাবলৈ কোনো দৰকাৰ নাছিল। তেওঁ অসমৰ পৰা বাহিৰ গুচি গৈছিল ৰাতিৰ ভিতৰতে, গ'ল কিয়? যদি তেওঁ বিশাল ফুকনক চিনি পায় গানৰ থ্ৰুৱেদি, বা তেওঁ গানৰ থ্ৰুৱেদিহে যদি বিশাল ফুকনক চিনি পায়, কিন্তু তেওঁ বাহিৰলৈ গৈছিল কিয়? হয়নে নহয় গাইজ? তো আপোনালোকৰ মাজলৈ মই তেওঁ আহি পেলাই নিজৰ শহুৱেকৰ ঘৰত আহি কি কৈছিল মই আপোনালোকক এই ভিডিঅ'টোৰ থ্ৰুৱেদি মই আপোনালোকক অকণমান দেখাবলৈ খুজিছোঁ। আৰু আপোনালোকে চাওকচোন আৰু কমেণ্ট এটা কৰি দিব যেন মই কোৱা কথাটো হয়নে নহয়। আচলতে তেওঁ যদি একো কৰাই নাছিল, তেওঁ গৈ বাহিৰ যাবলগীয়া হৈছিল কিয়? তেন্তে আপোনালোকে এই ভিডিঅ'টো চাওকচোন। মই আপোনালোকলৈ ভিডিঅ' এটি তেওঁ নিজৰ মুখেৰে কোৱা কি কৈছিল মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ, আপোনালোকে চাওকচোন। আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়াৰ পৰা আপোনালোকৰ মাজলৈ মজা ভিডিঅ' আহি আছে। তো এইবাৰ মই একদম বেলেগ টাইপে ভিডিঅ' আগবঢ়াম, আৰু মই এইবাৰ বেলেগ জেগালৈ যাম। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। গতিকে আহকচোন চাওঁ চুমি বৰাই কি কৈছিল। বহুত দিনৰ পৰা আপোনালোকে মোৰ বহুত নিউজ শুনি আছে, বহুত অপপ্ৰচাৰ চলি আছে। যি নিউজ বাজি আছে তাৰ 10%ও সঁচা নহয়। আৰু মই ইমান দিনে একো মাত মাতিব পৰা নাই, কাৰণ ইমান হেৰেছমেণ্ট, ইমান মেণ্টেল হেৰেছমেণ্ট, যোনটো কেতিয়াও মই ভাবাই নাছিলোঁ হ'ব বুলি, সেইখিনি মই পাৰ কৰিব লগা হৈছে। মেণ্টেলি প্ৰস্তুত নাছিলোঁ কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেণ্ট দিবলৈ। সেইটো কাৰণে 7 দিন মই যেনে কটালোঁ। কিন্তু এতিয়া জোখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে। বহুত ধৰণে মোক সাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত। ন্যায়ালয়ে মোক দোষী কৰাৰ আগতে নিউজ মিডিয়াই মোক দোষী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে। মোক অলৰেডি মই দোষী বুলি কথা কৈছে। আৰু বহুত ধৰণৰ নিউজ, বিভিন্ন ধৰণৰ নিউজ, য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে, কিন্তু এতিয়া কেছটো অকল মোৰ ওপৰত হৈ গ'ল। আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই ছাৰেণ্ডাৰ কৰিব ওলাইছোঁ। মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত। ইমান দিনে কৰিব পৰা নাছিলোঁ, মই পলাই ক'তো থকা নাই, মই লুকাই আছিলোঁ অকণমান, মই পৰা নাছিলোঁ সহ্য কৰিবলৈ। ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে, যি মন যায় তাকে কৈ আছে, কোনো ধৰণৰ তথ্য নোহোৱাকৈ কথা কৈ আছে। মই ভাবিছিলোঁ ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে, ইমান তথ্য নথকাকৈ ইমান নিউজ নবজায়। কিন্তু আজি মিডিয়াৰ ফলত মই আজি দোষী। গোটেই মানুহৰ আগত মোৰ মান সন্মান, মোৰ মা দেউতাৰ, মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে। আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই, চবৰে এটা সীমা থাকে। সেইটো কাৰণে আজি মই ছাৰেণ্ডাৰ কৰিম। আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিচিশ্যন ল'ব, আৰু মিডিয়াৰ নিউজ চাই নহয়। চ' আজি মই ছাৰেণ্ডাৰ কৰিম, আৰু মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত। আৰু মোৰ বিশ্বাস যে যদি মোৰ সত্য হয়, মোৰ কোনো ধৰণৰ শাস্তি নহয়।